সকলোকে আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এইখন জেঠাইৰ ফটো এওঁ ধুনীয়াকৈ থিমটো লৈ বনাই দিছে। নাহানো হেপী হোলি দেই চবকে, হেপী হোলি। আমাৰ তাতো পুৰা ওলাই আহিছে ন গোটেইসোপা পোৱালিবোৰ। নাই যোৱাই নাই, যাবহে। তাৰ ইজ বিশাখা ব্লগৰ এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আজি ব্লগটো চাই ভাল পাব। আৰু ৰাতিপুৱা এতিয়া চাহ খাইছোঁ, ৰাতিপুৱা হৈ থকা নাই, দেৰি হ'ল টাইমটো। আৰু আজি ফাকুৱাও হয়, সকলোকে হেপী হোলী ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, লগতে হেপী ওমেন্স ডে দুয়োটাই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৱে যাতে ফাকু খেলি ভালকৈ দিনটো মানে ভালকৈ যায় সকলোৰে। মই নেখেলোঁ, আগতে খেলিছিলোঁ, যেতিয়া লগ হয় সকলো লগৰবোৰ ওলাই আহে তেতিয়া খেলোঁ। এতিয়া কিন্তু বহুত দিন নেখেলি এতিয়া মানে খেলিব নোৱাৰোঁ। ফাকু দেখিলে ভয়ে লাগে। মই এতিয়া ক'ত লুকাম কৈছোঁ, মই আছোঁ বুলি কোনেও গম নাপালে হয়, ভাবি আছোঁ মানে। বহি লৈ এয়া জেঠাই আহিছে, আগফালে চাই আছোঁ ফাকু খেলা। এয়া জেঠাইকো চাহ অকণ দিলোঁ, চাহ খাই বৰ ভাল পায়। আমাৰ একদম মাৰ নিচিনা একেই, শাহু মা চাহ খাই খুব ভাল পায়, ৰাতি 11টালৈকে চাহ খায়ে থাকে। এয়া একেই জেঠাই বায়েক ভনীয়েক চাহ খাই খুব ভাল পায়। নালাগে চাহকণ দিলেই হৈ যাব। অঁ, ভাতেই নালাগে, চাহ অকণহে লাগে খালি। বাকী তামোল চামোল ইমান নাখায় বাৰু, জেঠাইক খালি চাহ অকণ লাগে। আৰু এয়া মাও আমি বহি লৈ ফাকু চাই আছোঁ, খেলা ল'ৰা ছোৱালীবোৰে খেলি আছে চাই আছোঁ। ইয়াতে বহি কথা পাতি আছে দুইগৰাকী। ইগৰাকী থাকিলে বৰ ভাল পায় আৰু গুৱাহাটীত থাকিলে বেয়া পায়, হয় নাই মা? গুৱাহাটীত বেয়া পায় আকৌ। অঁ, ইয়াত নাথাকিলে বেয়া পায়। এতিয়া আমি অহাৰ লগে লগে আহি পায়ে যায়, আহিয়ে চাহকণ খাই চিধা ইয়ালৈ আহোঁ, আকৌ ইয়াতো চাহ খাওঁ। ৰাতিপুৱা শুই উঠি আমাক সোনকালে উঠাবলৈ আহে, বৌয়ে মানা কৰি থাকে, আপুনি তাহাঁতক সোনকালে নুঠাবগৈ দেই, সোনকালে দৰ্জাখন কেইবাৰ খুলিলে নুখুলিলোঁ। দুবাৰ আহি দুবাৰ গৈছোঁ, ঘূৰি চাই থাকে। আৰু এইটো জেঠাইলৈ এইটো ব্লাউজ এটা চিলাই আনিছিলোঁ, মই শিকিহে আছোঁ প্ৰথম। এয়া মানে ভালকৈ ইমান পঢ়া হোৱা নাইতো, তথাপিতো যেনে তেনে এটা চিলাই আনিছোঁ। মৰমতে পিন্ধি আছোঁ। অঁ, অকণমান খালি ডাঙৰ হৈছে আৰু ব্লাউজটো ঠিক কৰি দিব লাগিব, পিন্ধি আছে। এইয়া দেখিছে এইজনী চালে বৰ মৰম কৰে। আগতে মানে কি কয়, দেউতাই মানে সৰুতে জন্ম হোৱাৰ পিছতে মানে মামীক মানে মইতো মামী মাতোঁ, মামীক মানে খুব ভাল পায় মানে দেই। দেউতাই মানে তেতিয়াই কয় মানে, মোৰ ছোৱালী আহিলে আপুনি কিন্তু বিস্কুট এটা নোখোৱাকৈ নপঠিয়াবা, একদম বিস্কুট খুৱাই পঠিয়াব, টেমা উলিয়াই দিব। সেইকাৰণে মামীয়ে কি কয়, এতিয়াও যদি মই যাওঁ বিস্কুট এটা খাই যা কৈ থাকে। মই তেতিয়া কওঁ, মই এতিয়া সৰু ছোৱালী হৈ থকা নাই নহয় বিস্কুট খাই থাকিবলৈ। একদম দেউতাৰ কথা কৈ থাকে মানে, দেউতাই কেন মৰম কৰিছিলে, কি কৰিছিলে, মোকে চমজাই থৈ গৈছে। আৰু এয়া জেঠুৱে মানে বৰ্তাই মোৰ বিয়াখন ঠিক কৰিছিলে, তেওঁলোকৰ ভাগিনীয়েকৰ লগত মোৰ বিয়াখন ঠিক কৰি থৈ এসপ্তাহ আছিলেহে, তাৰপিছত গা বেয়া হ'ল, ঢুকাই থাকিলে। বেয়া লাগে, সেইকাৰণে বিয়াখন নাপালে, মোৰ বিয়াখন নাপালে। সেইকাৰণে আমি এবছৰ দিন ৰৈ দিছিলোঁ, তেওঁৰ শ্ৰাদ্ধৰ পিছতে বিয়াখন পতা হৈছিলে। কিন্তু মানে এয়া মানে তেখেত খালি বিয়াখন যে নাপালে সেই দুখটো থাকি গ'ল। বিয়াখন ঠিক কৰি থৈয়ে গ'ল, খালি বিয়াখন নাপালে। চব কৰি থৈ গ'ল, কথা চথা দেউতা মোৰ শহুৰ দেউতাৰ লগত কথা চথা পাতি মেলি থৈ গৈছিলে, হয় নাই? নহয়। আৰু এতিয়া মানে এয়া ছোৱালী চাইছোগৈ। অঁ, আৰু এয়া জেঠাই ছোৱালীজনী গুৱাহাটীতে থাকে। পেহী মই দেখুৱাইছোঁ, আপোনাৰ ভিডিঅ'ত ওলাইছে। সেয়া পেহীৰ ওচৰলৈ গৈছোঁ নে সুধিয়ে থাকে ফোন কৰিলে। এইজনী দীপালী ছোৱালী নহয়, মোৰ ছোৱালী। আৰু এওঁক খুব ভাল পায় জেঠাইক, মানে এওঁকো জেঠাই খুব ভাল পায় আৰু এওঁও খুব ভাল পায়। আহিলেই ভিডিঅ' কৰিব জেঠাই, প্ৰাৰ্থনা কৰা ভিডিঅ' কৰিব, ইটো কৰিব সিটো কৰি থাকে। এওঁ আহিলে লগাই থাকে, তাৰপৰা ফোন কৰি এয়া মাও ইয়াত আহি ভাল পায়, যিমানে হওক নিজৰ জেগা যে, তাত সোমাই থাকিব লাগে। ইয়াত মামী এজন লগ পায়। দীপালী আৰু দেখিছে ইগৰাকী থাকিলে বৰ ভাল পায়। হোলী চবকে একদম ফাকু খান্দিবলৈ আহি পাই গ'ল দেই। কি কৰিলে সানিলে যেতিয়া বাহিৰলৈ অকণ ওলাই আহিছোঁ, বৌহঁতৰ ঘৰলৈ যাওঁ বুলি। এয়া বৌক আহি সানিলোঁ, অকণ ফুট এটাহে দিছোঁ, বৌয়ে নলগাই বেছিকৈ, সিহঁতেও দিছে। আমাৰ ৰূপকেইটা চোৱা, নেখেলা মানুহজনী খেলিবলৈ ওলাই আহিছোঁ আকৌ মই। এয়া বৌকো ফাকু সানিলে, এনেকৈ লৈ ল'লে হ'ল। ধুনীয়াকৈ আছে, আকৌ গালত সানিলোঁ দেই। কালাৰটো মিলি গৈছে চোৱা, কালাৰটো মিলি গৈছে তোমাৰ।
হেপী হোলি তই ভয় নকৰে ন হেপী হোলি ওলাই গ'ল নেকি খান্দি চাওঁ মই অকণমান হেপী হোলি গুণগুণ মোৰ লগৰজনী ঘৰলৈ ওলাই আহিলোঁ তাহাঁতকো সানিলোঁ খুৰীকো সানিলোঁ এয়া খুৰীয়ে মোৰ ভিডিঅ' চাই থাকে কিন্তু অকণমানজনী দেখিছে চিনি পাইছে চাগে এই অকণমান সানি মেলি ময়ো সানিলোঁ তাহাঁতেও সানিলে আৰু অৱস্থাটো কি হ'ল মোৰ চক কি কৰিলে গোটেই মাম্পি আহি গোটেই বুঢ়াই দিলে চুলিয়ে এয়া হোলী স্পেচিয়েল বোকাখাতৰ পুৰি চব্জি আৰু জলকীয়া চাটনি টেষ্টি আমি খাবলৈ লৈছোঁ খাই লওঁ এয়া মুকুবাই বনাইছে খুব ধুনীয়া হয় খাবলৈ হেপী হোলী হ'ল নে নাই হেপী হোলী ধুনীয়াকৈ আহিছে তেল ঘূৰি ল'ব লাগে ন কালি আহিলোঁ হেপী হোলী ৰঙা এখন দিব লাগিছিলে মোৰ অৱস্থা অলপ আগলৈকে ৰঙা এতিয়া আকৌ বেঙুনীয়া আৰু পাৰ্লি দুজনীয়ে পুৰা ফাকু খেলি ফুৰিছে মোকো পুৰা বুঢ়াই দিলেহি ইচাকে আছে ধুনীয়া দিছে ছানগ্লাছ লগা এয়া জয়ন্ত মুকুবা চাফা হৈ আছে দেখোন মুকুবাক এবাৰ লগালে আকৌ ধুই মেলি আহিছে আকৌ এয়া আকৌ ভণ্টি আৰু ভাইটি এনেকৈ আহিলে হোলী বুলি ভাল লাগিলে যাবলৈ ওলাইছে তাহাঁতি সিহঁত দুজনে কি কৰিব লগা হৈছেনে গাড়ীখন ডাঙৰ ঘূৰাবৰ কাৰণে দিগদাৰ হৈছে এইখনো তাতে ৰাখি থৈছে এইখন মোৰ ইমান হাঁহি উঠিছে নহয় সেইখন সিহঁতি এই কৰি টানি ফুৰিছে মই সিহঁতৰ ভিডিঅ'টো বোলো তহঁতি টান মই ভিডিঅ' কৰোঁ বোলো দুজনীকে এঠাইত থৈ আহিছেগৈ দুজনীয়ে গৈ মানুহটো নাই কি হৈ গ'ল মোৰ অৱস্থাটো এয়া মুকুবাই কেক বনালে হোলী বুলি এপিচিয়া খাই লওঁ ফাকুৱা হাতেৰে খাই লৈছোঁ গোটেই ৰং লাগি গৈছে কোমল হৈছে বৰ ধুনীয়া হৈছে এনেকেই কাম কৰি আছোঁ কাৰণ নহ'লে দেৰি হৈ যাব আৰু কোনোবা যদি আহে আকৌ গা ধুই লগাবলৈ মন নাই আৰু মানে কোনোবা আহিলে আকৌ যদি লগাব বিচাৰে লগাব পাৰিব বোলো এয়া চাওক চিকেন অকণ বনাবলৈ আহিছোঁ ড্ৰাই ফ্ৰাই অকণ এয়া পিঁয়াজ বিলাহী আদা নহৰু এইফালে চিকেনটো মেৰিনেট কৰি থৈছোঁ ফুড কালাৰ অকণমান দি ভিনেগাৰ অকণমান দি এইখিনি এতিয়া মই বনাম চাই লওঁ অলপ দেৰি ধুই দিবলৈ বৰ অশান্তি লাগিছে কিন্তু কোনোবা আহিলে আকৌ লগাই দিয়ে বুলি ভয়তে ধোৱা নাই মই এইখিনিকে ৰেডি কৰি লওঁ বোলো তেতিয়ালৈকে বনোৱালৈকে ধুই আহিমগৈ লাগে তাৰপিছত ভাবিছোঁ এওঁকো ফোন কৰি ভিডিঅ' কল কৰি অকণমান দেখুৱাওক মোৰ অৱস্থাটো কি হ'ল নেখেল বুলি কৈ থকা মানুহজনীয়ে গোটেইখন বুৰি মেলি আহিছোঁ আৰু তিনিজনী ইমান আশাৰে মাম্পী এফালে মাম্পী হাজবেণ্ডৰ আহিছে আশাৰে আহিছে মোক সানিবলৈকে আকৌ নোলাইনো কেনেকৈ পাৰোঁ সেইকাৰণে ওলাই দিলোঁ এইফালে ৰিচা পাৰ্লি দেখিলে জয়ন্ত গোটেইকেইটা আহিছে আকৌ নোলালেও বেয়া লাগে সেইকাৰণে ওলাই দিলোঁ আৰু পৰা মই প্ৰথমতে ৰঙা এতিয়া আৰু বেঙুনীয়া সেই দেখুৱাবলৈ ৰৈ আছোঁ ফোনটো মাৰি আছোঁ ধৰা নাই ভিডিঅ' কল কৰিলে দেখুৱাম বোলো অৱস্থাটো এবাৰ ফাকুৱা উৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোকে যাতে দিনটো ভালকৈ যায় আজি এয়া মোৰ চিকেনখিনিও হৈ গৈছে প্ৰায় এতিয়া গেছ বন্ধ কৰিব পাৰিম আৰু হৈ গৈছে এতিয়া আমি ভাতটো খাই লওঁ আমি খাই লৈ একাপ লগত লগ পাই আছোঁ উঠিলোঁ খাই ভালেই লাগিলে দালি চালি একো বনোৱা নাই অকল সানি খাই ভাল পাওঁ আমাৰ মায়ে আকৌ মানে এনেই চিকেন নাখায় কিন্তু এনেকৈ বনালে খাই ভাল পায় গতিকে আজি খায়ো ভাল পালে মা ভাল হৈছিলে নে ভাল হৈছিলে ভাল পালে মায়ে চিকেন একদম ভাল নোপোৱা হ'ল আজিকালি খাব নোৱাৰে কিন্তু অকণমান এনেকৈ আজি ভাল পালে খুব এনেকৈ বনালে খাই ভাল পায় গতিকে এনেকৈ বনালোঁ আৰু সানি খাই ভাল লাগে গতিকে দালি নবনালোঁ এনেকৈ চিম্পুলকৈ বনালোঁ আজি খানাটো খাই ভাল লাগিলে আৰু হোলীও অলপ খেলিলোঁ দিনটো ভালকৈয়ে গ'ল আৰু আশা কৰোঁ ব্লগটো চায়ো ভাল পাব গতিকে যোনে নতুনকৈ চাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু বেল আইকনটো টিপি থ'ব এটা নতুন ভিডিঅ'লৈ পুনৰ আপোনালোকক লগ পাম তেতিয়ালৈকে বাই বাই